ওয়েলকাম টু মাই চেনেল ৰাহুল দাস। আশা কৰোঁ সকলো ভালে আছে। আৰু মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, এতিয়া 5:30মান বাজিলে, মানে গধূলি সময়ত আৰম্ভ কৰিছোঁ। তো গধূলি সময়ত আৰম্ভ কৰিছোঁ কেলৈ মানে যিহেতু শিৱৰাত্ৰি চলি আছে, সকলোৱে গম পায়, আৰু সকলোৱে ফুৰক মেলক এনজয় কৰক। মানে আজি মানে যাম ফুৰিবৰ কাৰণে। তো মাহঁতক মানে চবকে লৈ যাম, মানে মাহঁতক লৈ যাম নহয়, মানে মোক মাহঁতে লৈ যাব। শিৱসাগৰ মানে শিৱৰাত্ৰি সকলোৱে জানেই, আৰু সেইটো কাৰণে বহুত ডাঙৰ মানে মেলা দিছে টাউনত। তো যাম আৰু আজি ধুনীয়াকৈ, মানে দুদিন মই গ'লোঁ কিন্তু ব্লগ চলগ নাই বনা। তো আজি মানে যাম, একদম ধুনীয়াকৈ দেখাই দিম আপোনালোকক, আৰু একদম ধামাকা কৰি দিমগৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, মজা লাগিব। আৰু যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবগৈ। আৰু আপোনালোকে শ্বৰ্ট ভিডিঅ'কেইটাত বহুত বেছি মৰম দিছে, সেইটো কাৰণে বহুত বেছি ধন্যবাদ। এতিয়া বেছি বেক পেক কৰি নাথাকোঁ, আৰু ব'লক ওলাই লওঁ, ওলাই পিনি একেচতে দেখাই আছোঁ। ৰ'ব তালৈ যোৱাৰ আগত, মানে ফুৰিবলৈ যোৱাৰ আগত মন্দিৰত আমাৰ নিজৰ মানে গাঁৱৰ মন্দিৰত যিহেতু শিৱৰাত্ৰি মানে পাতিম, সেইটো কাৰণে বস্তু আনিব আছে, বজাৰ চজাৰ আনিব আছে। এইপিনে আমি গোটেইকেইটা ওলাই লৈছোঁ। এইপিনে আছে ঝুমকা, খাই দিদে এইকেইটা। বজাৰ চজাৰ কৰা হৈ গ'ল, এতিয়া যাব লাগে ঘৰলৈ। আৰু ঘৰলৈ গৈ যিহেতু আকৌ আহিবলৈ আছে মেলালৈ, সেইটো কাৰণে ব'লক ঘৰলৈ গৈ লগ পাই আছোঁ। তো গাইছ, এতিয়া মানে পূৰা বজাৰ চজাৰ কৰি আহি গ'লোঁ। আহি মেলি একেচোতে ডাইৰেক্ট আহি মেলি ডাইৰেক্ট মানে ওলাইছোঁ। আৰু মানে তাত বহুত টাইম হৈ গ'লগৈ, 10টা বাজি গ'ল এতিয়া। আৰু টাউনত মানুহ আছেনে নাই সেইটো নাজানো। তো ব'লক তেতিয়াহ'লে টাউনলৈ গৈ লওঁ, টাউনলৈ গৈ লগ পাই আছোঁ। এতিয়া যিহেতু আহি পাই গ'লোঁ, আৰু মানে আমি আহিছোঁ আৰু মানুহবিলাক গৈ আছে। আমি বহুত দেৰি হৈ গ'ল মানে অহা। এইপিনে আমাৰ এইকেইটা গোটা খাই আছে, এইটো গোটা খা। এতিয়া সোমাই আহিলোঁ মানে আনন্দ মেলাৰ ভিতৰত। আৰু কোনোবা মানে কোনটোত উঠিম আৰু ব'লক দেখাই আছোঁ আপোনালোকক। ময়ো উঠিম, আপোনালোককো দেখাম, ব'লক চব ইয়াত উঠিব লাগিব। প্ৰথমতে মানে এইটোত উঠি লওঁ, আৰু ইয়াত টিকেট চিকেট কাটি লওঁগৈ। এতিয়া মানে এইটোত উঠি লওঁ, এইটোত উঠি মানে ডাঙৰ সেইটোত উঠিবলৈ যাম মই। লৈ ল'লোঁ টিকেট, এতিয়া বহি ল'লোঁ আমি তিনিটা। এইপিনে আছে এইটো এইখন এতিয়া যাব, মানে উঠিব কেনেকৈ বহে নাজানো, আৰু প্ৰথমবাৰ উঠিছোঁ এইটো। আৰু এইটো প্ৰথমবাৰেই আহিছে, মানে এইটো মানে প্ৰথমবাৰেই উঠিছোঁ। প্ৰথমবাৰ কেনেকুৱা লাগিছে? মজা কেনেকুৱা প্ৰথমবাৰ? এতিয়া হোৱাই নাই, হ'বহে, মানে এইটো ঘূৰিব এতিয়া, পূৰা ঘূৰিব, কি হ'ব নাজানো আৰু। চাই থাকক। তুমি খোল পানী, তুমি ত্ৰিপুৰাৰী, সমস্ত ভূতৰে তুমি অধিকাৰী। তিনি লোকতে তোমাৰ নাম কালাতীত মহাদেৱ, কালকত মহাদেৱ। জয় ভোলা, জয় ভোলা, হৰ হৰ মহাদেৱ। জয় ভোলা, জয় ভোলা, হৰ হৰ মহাদেৱ। মজা ৰখাই দিলে হৈ গ'ল। 80 টকা চফা। কেনেকুৱা লাগিলে কওঁ? ভাল লাগিলে, মজা। মোৰ ঘূৰালে কেনেকুৱা? এতিয়া আহি গ'লোঁ এইখনত উঠিবৰ কাৰণে, আৰু ব'লক উঠি লওঁগৈ। এইপিনে আছে টিকট কাউণ্টাৰ, কাটি লওঁ টিকেটটো। এই ওপৰত আহি ৰখাই থৈ দিছে আমাক, মানে এতিয়া ঘূৰিবহে, আমাক ৰখাই থৈ দিছে। এইপিনে আমাৰ চুৰত, এইপিনে মই উঠি লৈছোঁ আৰু ঘূৰিম এতিয়া, ঘূৰাব। ফাইনেলি ঘূৰালে চাগে, লাহে ঘূৰা। ঘূৰাই দিলে ঘূৰি যাব। ধুনীয়া, মজা লাগিছে। কিবা এটা দেখাই দে আকৌ, এনেকৈ দেখাই দে। মজা।
তো গাইজ তাৰপৰা নমাই দিলে আৰু এতিয়া 160 টকা চফা এনেই মানে এনেই গ'লগৈ 160 টকা এইপিনে এখন লাগে কেইটকা লাগে এইখন মোক 200 টকীয়াখন লাগে মই আকৌ এবাৰ চকত উঠিবলৈ বিচাৰিছোঁ এইপিনে কিবা খেল চেল হৈ আছে মাৰচোন চাওঁ পাওঁ নে নোৱাৰা চাওঁ এইপিনে আমাৰ বাবুৱে মাৰিব এতিয়া মাৰিবি নেকি ভাই হ'লেও মাৰ চাওঁ মাৰ এইপিনে পৰা ভাই মাৰ তই মাৰ এইটো বনাইছে তেনেকুৱা চিষ্টেমত পটককৈ নপৰে বুলি এবাৰ মই আছো খেল চাওঁচোন কি হয় পাওঁ নে নাপাওঁ চাওঁ আপোনালোকে চাই দিয়ক মই লৈ ল'লোঁ একে খেলি চাওঁ কি হয় পাওঁ নে নাপাওঁ এই বেটৰ ফালে পটককৈ নুসুমাই নাই লাখ নাই চফা 20 টকা ক্লিয়াৰ খেলিলোঁ কিন্তু একো কাম নিদিলে মানে আমাৰ মানে হাতটো মানে পূৰা ফুল কণা সেইটো কাৰণে তাত নুসুমালে কি হ'ব আৰু নাজানো তো এতিয়া আনন্দ মেলাই চেলাই পৰা উঠিলোঁ এতিয়া মানে যাওঁ দৌললৈ আৰু দৌলত মানে কেনেকুৱা টাইপৰ সজাইছে আপোনালোকক দেখামগৈ ব'লক এতিয়া মানে এনেকুৱা টেষ্টাৰ এটা ল'লোঁ যিহেতু মোৰ ঘৰৰ কামৰ কাৰণে টেষ্টাৰ এটা ল'লোঁ আৰু এতিয়া মানে দৌলৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইপিনে চক এইকেইটা আমাৰ পৰিয়াল এইকেইটা এইটো বেঙা সুশীল চাহানী চাই দে এবাৰ আৰু দৌলত বহুত ধুনীয়াকৈ মানে শিৱ মূৰ্তি এটা বনাই থৈছে ব'লক এইটো চাই লওক এইপিনে আছে পূৰা মূৰ্তিটো এইটো আৰু এইপিনে আছে আমাৰ মা জয় ভোলেনাথ চবে কমেণ্ট কৰি খালি জনাব কেনেকুৱা লাগে আৰু এইপিনে বৰদৈ এইখিনি ছোৱালীবিলাকৰ কাৰণে পূৰা লগাই দিছে মানে ইয়াত যিহেতু ছোৱালীবিলাকে আহি পূৰা ফটো চটো মাৰি থাকে আৰু মানে এইখিনি ৰখিলোঁ আৰু দৌলটোৰ কাৰণে তই ৰখি দে তই ৰখি দে দেখাই দিওঁ কেনেকুৱা লাগে চক এনেকুৱা ৰখি লৈ আৰু মানে ফটো মাৰে পূৰা আৰু এপাক মাৰি লওঁগৈ এপাক মানে দৌলখন এপাক ঘূৰি লওঁ তাৰপিছত যাওঁ ইয়াত মানে প্ৰগ্ৰেম হৈ আছে প্ৰগ্ৰেমটো এনেই অকণমান দেখাই দিওঁগৈ আৰু প্ৰগ্ৰেমত যিহেতু মই নাচিব নোৱাৰোঁ এতিয়া মা আহিছে সেইটো কাৰণে নাচিব নোৱাৰোঁ আৰু মানে অকলে অহা হ'লে পূৰা নাচিলোঁ হয় কিন্তু 9 তাৰিখো আছে মানে প্ৰগ্ৰেম তো 9 তাৰিখে পূৰা নাচিম আপোনালোকেও চাব আৰু ব্লগ মই এইটো ব্লগটো মানে এইটো ব্লগ এক্সট্ৰাকৈ যাব তো চাব সকলোৱে ভাল লাগিব আৰু এতিয়া মানে পূৰা দৌলখন এপাক ঘূৰি লওঁ আৰু তাত গৈ প্ৰগ্ৰেম ক'ত হৈছে এইটো দেখাই দিমগৈ এতিয়া ভাং খাই নিচা কিমান খালি এই বহুত টিপাই আছোঁ চকুটো ওলাব পৰা নাই মই বা তই খালি নেকি মই ভাং নাখাওঁ নাখাওঁ ভাল ল ভাল ল বহুত দিনে মই লগ পাইছোঁ এইকেইটা কেনেকুৱা লাগিছে এনেই জাষ্ট ফিলিংটো বেয়া ফিলিং ভাল লাগিছে আহি ভাল লাগিছে ছোৱালী দেখিছোঁ ছোৱালী ধেৰ আছে সেইটো বাৰু বেলেগেই আমি যদি ছোৱালী চাবলৈ আহোঁ ন আমি পূজা চাব নাহোঁ আমি ছোৱালী চাবই আহোঁ ন এই ছোৱালী চাইছ নে এই ছোৱালী মানে শিৱসাগৰ ছোৱালী অভিনেত্ৰী আছে কি চাবি আৰু ছোৱালী তাকেহে পাগলা হৈ গৈছে এতিয়া শিৱ বাবা যাব লাগিছে পানী ঢালিব ৰাতিপুৱা পানী ঢালিব আহিবি আহিম বুলি ভাবিছোঁ মই আহিম বুলি ভাবিছোঁ কি হয় নাজানো অঁ এইটো পৰীক্ষা ভাল হোৱাটো কেমাক কৈছিল দে 75 হয় নাই 70 মুঠতে 5 যিহেতু শিৱৰ দৰ্শনটো কৰি ল'লোঁ কিন্তু দুৰ্গা দৰ্শন নাই কৰা সেইটো কাৰণে দুৰ্গা দৰ্শনটো কৰি লওঁ এইপিনে আছে দুৰ্গা মন্দিৰ কৃষ্ণ প্ৰভু কৰি ল'লোঁ আৰু তো শিৱদৌলৰ পৰা ওলাই পিনি প্ৰগ্ৰেম চাবলৈ আহিলোঁ কিন্তু প্ৰগ্ৰেম শেষেই হৈ গ'ল মানে যিহেতু ৰাতি হৈ গ'ল এতিয়া টাইম মানে 12টা বাজি পাৰ হৈ গ'ল সেইটো কাৰণে পূৰা প্ৰগ্ৰেম চগ্ৰেম অফ কৰিলে আৰু মানে একেবাৰে আপোনালোকক 9 তাৰিখে দেখামগৈ মানে কেনেকুৱা হয় 9 তাৰিখেতো এক্সট্ৰাকৈ ভিডিঅ' যাব মই অথনি ক'লোৱে আৰু এইপিনে চব পূৰা এতিয়া চব মানে সেই
এই তাত মানে প্ৰগ্ৰেম হ'ব এইটোত এইপিনে আছে দল হেৰিটো আৰু এইটো কিমান ধুনীয়াকৈ সজাইছে দেখিছে নাই মজাকৈ সজাইছে এইপিনে আছে প্ৰগ্ৰেমৰ ষ্টেজ আৰু মানে প্ৰগ্ৰেম আজি শেষেই হৈ গ'ল মানে আমি তাৰপৰা অহালৈকে আৰু ইমান হেৰি হোৱা নাছিলে তো 9 তাৰিখে আছে প্ৰগ্ৰেম আৰু 9 তাৰিখে আহি পিনি আপোনালোকক দেখাম তো মানে ধণ্টি দাস আহিছিলে প্ৰগ্ৰেমত বহুত ডাঙৰ মিছ হৈ গ'লগৈ আৰু মানে গমো নাপাওঁ যে তেনেকৈ ধণ্টি দাস আহিব বুলিকৈ আৰু আহি মেলি গ'লগৈ তো একো নাই 9 তাৰিখে ন প্ৰগ্ৰেম আছে এতিয়া যিহেতু ফুৰিলোঁ মেলিলোঁ আৰু এতিয়া মানে কিবা এটা খাই লওঁ আৰু ইয়ালৈ মানে খাবলৈ আহিছোঁ আৰু এইপিনে আমাৰ এইকেইটা খালেই খাই লওঁ খাই মেলি একেচতে দেখাই আছোঁ তো এইপিনে চশমা এখন ল'লোঁ কেনেকুৱা লাগিছে চবে কমেণ্ট এটা কৰি জনাব তো গাইছ এতিয়া মানে ৰাতিপুৱা হৈ গ'ল মানে ৰাতিপুৱা মানে কি ক'ম আৰু এতিয়া 12টাই বাজিব হ'ল আৰু চশমাখন কেনেকুৱা লাগিছে ক'ব কালি কিনিলোঁ আৰু মানে কি বুলি কয় পানী ঢালিব যাম বুলি কৈছিলোঁ তো দললৈ যোৱা নহ'ল যিহেতু আমাৰ গাঁৱতেই মানে ঢালি দিলোঁ আৰু ৰাতিপুৱা মানে কালি যিহেতু তাত বহুত দেৰি হৈ গ'ল সেইটো কাৰণে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলোঁ আজি যিহেতু আমাৰ গাঁৱৰ মন্দিৰত মানে শিৱৰাত্ৰি আছে মানে শিৱৰাত্ৰি পাতিছোঁ আমি গোটেইকেইটা কমিটি মিলি মেলি তো তাত আজি মানে ধুনীয়া লাগিব সেইটো কাৰণে আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া ব'লক দললৈ মানে মন্দিৰলৈ গৈ লওঁ আৰু মন্দিৰলৈ গৈ দেখাই আছোঁ এইপিনে পুৰা খিচি চিচি বনি আছে আৰু মানে খিচি চিচি বনাই আছে আৰু মানে খোৱা টাইমত আপোনালোকক দেখাম একেবেলি ব'লক আৰু মানে গধূলি সময়তে হ'ব চাগে খিচিটো তো একেবেলি খিচি খোৱা সময়ত দেখাই আছোঁ খিচিৰি হৈ গ'ল আৰু ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই সেইটো কাৰণে খিচিৰি অলপ খাই লওঁ যিহেতু পূজাটো ধুনীয়াকৈ হৈ গ'ল আৰু আমি এতিয়া অকণমান মানে বহি মেলি কথা চথা পাতি আছোঁ আৰু শিৱৰাত্ৰি খতম কৰিলোঁ আমি আকৌ লগ পাব ইয়াত মন্দিৰত আজিলৈ বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত জয় অসম ডাইৰেক্ট